তো হে গাইজ স্বাগতম তোমাৰ ইউটিউব চেনেল সুমিত বিদুৰ ভাই। তো আজি মানে কৰিশ্মা নাথ চাব যাই আছোঁ। কৰিশ্মা নাথ তো প্ৰথমবাৰৰ বাবে তো মিউজিক চলি আছে মানে, তো প্ৰথমবাৰ চাম কৰিশ্মা নাথ। কৰিশ্মা নাথে যি মানে একশ্যনটো মানে ভেকশ্যনটো দিছোঁ আপোনালোকক দেখি আছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰাইজসকল এখন গেট আমি এই হেন্দি সুৰকি যাব লাগিব, এই হেন্দি ইনকে সুৰকি যাব লাগিব, হেন্দি ইনকে সুৰকি যাম। তো এতিয়া মন্দিৰ ইয়াতে মানে কৰিশ্মা নাথ আছে, তো এই ভিতৰত আছে ইনকে উঠি আছে, বৰ্তমান যাই আছোঁ। তো এনেকৈ আৰু সম্বৰ্ধনা ইনকে জনে আছে, সম্বৰ্ধনা জনোৱা শেষ হ'ল, তো প্ৰায় শেষেই হ'ল, তো উঠিলে। তো ৰাইজ মানে ওলাইলোঁ, তাৰপৰা মানে বহুত গৰমহে গাইজ। তো গাইজ মানে ৰাইজ তো মানে আপোনালোকক দেখি আছোঁ আৰু দেখুৱাম, পেপেও দেখুৱাম, তো চেষ্টা কৰিম দেখুৱাবা একদম। তো ৰাতিও হৈ আহিছে, তো কি হয় নাজানো, তো সম্পূৰ্ণভাৱে চাই থাকোঁ। তো ৰাইজ কৰিশ্মা নাথে দিব নহয় কিবা এটা ক'লোঁ, তো দিব তো ৰাইজ এনেকৈ গাব পেপে গাব। তো মাত শুনছে বোধহয়, তো তাকে লেকিন যাইছোঁ। তো কি হয় নাজানো, তো দেখি আছোঁ আপোনালোকক সম্পূৰ্ণভাৱে চাই থাকোঁ। মই এবাৰ সম্পূৰ্ণকৈ লগাই দিওঁ, তাৰপিছত ধৰি তো ৰাইজসকল বহুত সময় ৰখিলোঁ পেপে কাৰণে, তো আৰম্ভ কৰি দিব আৰু পেপে গান। কষ্ট নকৰে চুলচুলাটো মাৰি থাকোঁতে চাকচোন এইফালে, কষ্ট নকৰে চুলচুলাটো মাৰি থাকোঁতে তেওঁৰ গোটেই পেটটো গোটেই গণেশ হৈ গৈছে। বিয়া ঘৰ কথা বেংক পাইছি না আৰম্ভ কৰিব লাগে, বেংক পাইছি আৰম্ভ কৰিব লাগে। তো ৰাইজসকল পাগলা কৰি দিছে, ৰাইজক পাগলা কৰি দিছে। তো ৰাইজসকল চাওকচোন, এতিয়া আপিটো কি ধুনীয়াকৈ মানে কৰিশ্মা নাথৰ লগতে কি ধুনীয়াকৈ মানে সেইটো ভেকশ্যনটো কৰিছে চাওক। তো ৰাইজসকল এনেকৈতো চলি থাকবই, নামটো চলি থাকব। তো আজিৰ কাৰণে বাই বাই।
তো ৰাইজসকল এইখিনিতে মানে ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তো বাকীখিনি আপোনালোকে কৰি দিব তো সেইখিনি ক'ব লগা নাই তো আজি আৰু শেষ কৰোঁ বেক চিন্তি তো বাই বাই